এই ইয়াম ঘনশ্যাম দাসও যোৱাকালি আমাৰ ৰাজনৈতিক উপদেষ্টা মুখ্যমন্ত্ৰী জয়ন্ত মল্ল নলবাৰী বিধায়ক তেখেতৰ লগত আলোচনা কৰিবলৈ ইতিমধ্যে বিজেপিত গমন বুলি নিউজত ছ'চিয়েল মিডিয়াত ওলাইছিল গতিকে সেইজনকো ধৰি ৰাখিব নোৱাৰিলে জিএছপি আজিৰ দিনত এটা বিগ জিৰ' আমি দেখি এতিয়া ইমানুৱেল মুছাহাৰী ডাঙৰীয়াও এটা বিগ জিৰ' হ'বলৈ গৈ আছে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক বিজেপিও প্ৰত্যাখ্যান কৰিছে যিমান দূৰ গম পাইছোঁ তিনিজন ইতিমধ্যে স্পষ্ট হৈছে তিনিজনে উইথড্ৰ কৰিব মই মানুহৰ লগত কোনো সম্পৰ্ক নৰখাকৈ তেখেতে একচিটিয়াকৈ ৰাজনীতিৰ পক্ষে ধাৱিত হ'ল হীৰাখনৰ লগত আজিৰ দিনত BTCৰ কোনো মানুহ নাই লগত বিজেপিৰ লগত মিত্ৰজোঁটত তেখেত থকাৰ ইচ্ছা নাই কিছুমান টকা ঘটা ৰাস্তা বিচাৰি পেলাই এইবিলাক ধৰণৰ মানুহক আৱেগিক কৰি ৰাজনীতি কৰি আছে গতিকে হীৰাখনীয়াৰ ৰাজনীতি শেষ হীৰাখনীয়াই ৰান্ধনীক উচতাই জল খোৱা কাম কৰাৰ বাহিৰে বেলেগ একো কৰিব নোৱাৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে যেতিয়াই যি মন যায় তেতিয়া সেই হিচাপত কামবিলাক কৰি যায় আমাৰ 30 তাৰিখে যি উপনিৰ্বাচন তামোলপুৰ সমষ্টিত এই তামোলপুৰ উপনিৰ্বাচনত বিজেপি UPPL আৰু AGPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী উমৈহতীয়া প্ৰাৰ্থী জলেন দৈমাৰী এই জলেন দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে তো যোৱা 4 দিন শাৰদীয় দুৰ্গা উৎসৱৰ কাৰণে প্ৰায়খিনি কৰ্মী বা আমাৰ শুভাকাংক্ষীসকল অলপ ব্যস্ত আছিল যদিও তাৰে মাজেৰে মানুহে বিনা দ্বিধাই পূজা আৰু প্ৰচাৰ দুয়োটা সমান্তৰালভাৱে নি দিন ৰাতি একাকাৰ কৰি প্ৰচাৰ মাধ্যমত প্ৰত্যেকেই লাগি আছে সহযোগ কৰি আছে আৰু আগন্তুক 30 তাৰিখে যি উপনিৰ্বাচন এই নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰী ডাঙৰীয়াই বিপুল ভোটত জয় সাব্যস্ত কৰিব যেহেতু নতুনকৈ নমিনেশ্যন দিছিলে তেওঁলোকৰ মাজত কিছু নেতাক যিবিলাক নমিনেশ্যন থাকিব তেওঁলোকে উইথড্ৰ কৰিব বুলি শুনা গৈছে আৰু জলেন দৈমাৰী ডাঙৰীয়াক তেওঁলোকে ছাপৰ্ট কৰিব কথাবিলাক কিমান নাই ইতিমধ্যে কেইবাজনো প্ৰাৰ্থীয়ে আমাৰ চিফ মহোদয়ৰ লগত কথা পাতিছে তো ইতিমধ্যে আমি যিমান দূৰ গম পাইছোঁ তিনিজন ইতিমধ্যে স্পষ্ট হৈছে তিনিজনে উইথড্ৰ কৰিব মই নাম আজি প্ৰকাশ নকৰোঁ যিহেতু 16 তাৰিখলৈকে এটা নিৰ্ধাৰিত সময় আছে গতিকে এই 16 তাৰিখত আমি স্পষ্ট হ'ব কিন্তু এতিয়ালৈকে তিনিজনে স্পষ্টভাৱে কথা পাতিছে আৰু বাকী এজন বা দুজনে কথা পাতি থকা বুলি আমি শুনিবলৈ পাইছোঁ তো ইচ্ছা কোনোবাই উইথড্ৰ কৰিবও পাৰে নকৰিব পাৰে ভাৰতৰ এখন গণতান্ত্ৰিক দেশ সকলোৰে অধিকাৰ আছে ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলাৰ চবৰে মন গ'লে ইচ্ছা কৰিলে খেলিব পাৰে গতিকে তাৰে ভিতৰত 9জনে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল আমি গোটেইখিনি কথা গম পাইছিলোঁ তিনিজন ইতিমধ্যে ফাইনেল হৈছে উইথড্ৰ কৰিব আৰু তিনিওজনে অপেনলি জলেন দৈমাৰীক মুকলিভাৱে সমৰ্থন কৰি লগত থাকি ঘূৰিব নাই নৱশৰণীয়াৰ কথাটো আৰু কোৱাই বাহুল্য যোৱা দুটা টাৰ্মছ এতিয়াও কোকৰাঝাৰ সমষ্টিৰ সাংসদ তো কোকৰাঝাৰ সমষ্টিৰ সাংসদগৰাকীয়ে যেতিয়াই যি মন যায় তেতিয়া সেই হিচাপত কামবিলাক কৰি যায় মানুহক আৱেগিক কৰি 2014 চনত আমিয়ে ফ্ৰণ্ট পেজত থাকিবলৈ আমি ইউনাইটেড মুভমেণ্ট এটা কৰিছিলোঁ এণ্টি বড়োলেণ্ডৰ বিৰুদ্ধে আমি এটা সংগ্ৰাম তৈয়াৰ কৰি সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চৰে নামাকৰণ কৰি সংগঠন কৰি নন ট্ৰাইবেল সংগঠনখিনিক লগত লৈ আমি এটা মুভমেণ্ট কৰিছিলোঁ আৰু সেই মুভমেণ্টৰ ভিত্তিত হীৰাখনীয়া সাংসদ হৈছিল কিন্তু হীৰাখনীয়া সাংসদ হৈয়ে আমাৰ সেই মুভমেণ্টটোক বিধি পথালি দি মানুহৰ লগত কোনো সম্পৰ্ক নৰখাকৈ তেখেতে একচিটিয়াকৈ ৰাজনীতিৰ পক্ষে ধাৱিত হ'ল ৰাজনীতিৰ পক্ষত ধাৱিত হৈ প্ৰথম গণ বিকাশ পৰিষদ বুলি এটা দল খুলিল সেই দলটো প্ৰকাশ পালে যদিও মানুহে গম নাপালে প্ৰায় মানুহে গম নাপালে 2015 চনত গণ বিকাশ গঠন কৰিছিল তাৰে পৰৱৰ্তী সময়ত আকৌ নিৰ্দিলভাৱেই মানুহে আৱেগিক ৰাজনীতি কৰিবলৈ আকৌ সাংসদ হ'বলৈ সক্ষম হ'ল ইয়াৰ পাছত আকৌ আহি গ'ল GSP বনালে তো GSP বনাই যোৱা কাউন্সিলত কেইটামান সমষ্টিত প্ৰাৰ্থিত্ব দিলে যদিও এজন প্ৰাৰ্থী দিহিৰা সমষ্টিত জয়ী হ'ল
তাৰ পাছত বাকীখিনি জয়ী হ'ব নোৱাৰিল যোৱা বিধানসভা নিৰ্বাচনতো GSP দলটোক বাদ দি GSPৰ সৃষ্টিকৰ্তাজনেই ইণ্ডিপেণ্ডেণ্ট বড়োমাত খেলি দিলে তো GSP বাদ দি ইণ্ডিপেণ্ডেণ্ট খেলি দিলে গতিকে যি মন যায় হীৰাখৰণীয়া তাকে কৰে হীৰাখৰণীয়াৰ লগত আজিৰ দিনত BTCৰ কোনো মানুহ নাই এটা আৱেগিক মুহূৰ্ত এটা ক্ৰিয়েট কৰি দুটাকৈ সময়ত এণ্টি বড়োলেণ্ড মুভমেণ্টৰ আশ্ৰয় লৈ মানুহে বিশ্বাস কৰি মানুহে ভোট দিছিল এতিয়া হীৰাখৰণীয়া এটা কোম্পানীত পৰিণত হৈছে তো নিজা হীৰাখৰণীয়া এণ্ড কোম্পানী বুলি প্ৰত্যেকেই ক'ব বিচাৰে এতিয়া কয়ও গতিকে হীৰাখৰণীয়াই চোৱাইছে নিজে কৰি আছে UPPLৰ এগেইনষ্টে আমি দেখিছোঁ নিউজত পেপাৰত পত্ৰিকাত ওলাইছে UPPLৰ বিৰুদ্ধে কিছুমান আপত্তিজনক অভিযোগ তেওঁ উত্থাপন কৰিছে সেইখিনি আমি পঞ্চায়তে নস্যাৎ কৰিছোঁ তেনেকুৱা অভিযোগ কৰিবলগীয়া কোনো কথাই হীৰাখৰণীয়াৰ হাতত নাই হীৰাখৰণীয়াই স্বইচ্ছাই ইয়াত যোৱা BTC পৰিষদীয় নিৰ্বাচনৰ পিছত চৰকাৰ গঠনৰ সময়ত এজন দিহিৰা সমষ্টিৰ ঘনিষ্ঠৰাম দাসক লগত লৈ তেখেতক ইএম দিব লাগে বুলি এটা আণ্ডাৰষ্টেণ্ডিঙত আহি UPPL দলৰ লগত মিত্ৰজোঁটৰ লগত চামিল হৈ চৰকাৰ চলাই আছিল কিন্তু যোৱা 2020 চনত বড়োমাত ইণ্ডিপেণ্ডেণ্ট খেলিল আকৌ এইবাৰ তামোলপুৰত ব্ৰজেন ডেকা বুলি এজনক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে যোৱা প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা আগদিনালৈকে প্ৰত্যেকেই অসমৰ মানুহে জানিছিল অসমৰ ভাৰতৰ ৰাজনীতিবিদসকলে জানিছিল GSP UPPL SGP মিত্ৰজোঁটৰ আছিল BJPৰ লগত কিন্তু একপক্ষীয়ভাৱে প্ৰাৰ্থিত্ব এটা প্ৰক্ষেপ কৰিলে তামোলপুৰত গতিকে এইটো স্পষ্ট হৈছেই গতিকে UPPLৰ লগত BJPৰ লগত মিত্ৰজোঁটত তেখেত থকাৰ ইচ্ছা নাই গতিকে সেই কোম্পানীটোৱে কিছুমান টকা ঘটা ৰাস্তা বিচাৰি পেলাই এইবিলাক ধৰণৰ মানুহক আৱেগিক কৰি ৰাজনীতি কৰি আছে গতিকে সেইটো আজিৰ দিনত কোনো প্ৰাসংগিকতা নাই BTCত আৰু যিসকল ব্যক্তিৰ নেতৃত্বত সেই চেণ্টিমেণ্টটো ক্ৰিয়েট হৈছিল সেই চেণ্টিমেণ্টৰ পাছত আমি যিখিনি ফলাফল পালোঁ প্ৰত্যেকেই অৱগত প্ৰত্যেকেই দেখিছে আৰু সেইটো আমি জৰুৰী নাই বুলি ভাবিছোঁ কাৰণ যেতিয়া BTC চুক্তিৰ পাছত হাগ্ৰামা মহিলাই ডাঙৰ ভুল নীতি একপক্ষীয় নীতিৰ কাৰণে অবড়ো সুৰক্ষা সমিতিকে আদি কৰি অবড়ো চেণ্টিমেণ্টটো ক্ৰিয়েট হৈছিল কিন্তু যোৱা BTR চুক্তি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন BTR চুক্তি হ'ল এই চুক্তিৰ পাছত একেবাৰে BTCৰ BTRৰ ভিতৰত একেবাৰে নাইকিয়া হৈ গৈছে এই বড়ো অনাবড়ো মনোভাৱবিলাক এতিয়া সকলোই স্বাধীনচিতীয়াভাৱে কাম কৰাৰ সুযোগ পাইছে স্বাধীনচিতীয়া মনোভাৱেৰে গোটেই BTCৰ ভিতৰত কাম কৰাৰ সুযোগ পাইছে নিজ ইচ্ছামতেই ৰাজনীতি কৰিব পাৰিছে ইয়াত অস্ত্ৰমুক্ত হ'ল সেই BTR চুক্তিৰ জৰিয়তে সন্ত্ৰাসমুক্ত হ'ল গতিকে এনেকুৱা এটা ভাল পৰিৱেশ হোৱাৰ পিছত মানুহে আৰু বড়ো অবড়ো কৰিবলৈ আৰু সময় নষ্ট কৰিব খোজা নাই প্ৰত্যেককে বিশ্বাসত লৈ আস্থাত লৈ হাতে হাত মিলাই ইতিমধ্যে আপোনালোকে দেখিছেই প্ৰায়খিনি মানুহ মিত্ৰজোঁটক সমৰ্থন কৰিবলৈ উইলিংলি ওলাই আহিছে গতিকে হীৰাখৰণীয়াই কি কৈছে কি কোৱা সেইটোত আমি ইমান বিষয়বস্তু হিচাপে লৈ থকা নাই যিখিনি কৈছে মই ভাবোঁ তেখেতে ভুল কৈছে আৰু তেখেতে এনেকুৱা এটা অভিযোগ কৰিছে যে UPPL দলে যদি GSPক এৰি দিয়ে এই 2 বছৰৰ ভিতৰতে কোকৰাঝাৰৰ পৰা খেদা খাব লাগিব গতিকে হীৰাখৰণীয়াই জানা বুজা মানুহ আৰু ভালদৰে অনুধাৱন কৰা উচিত কোনে ক'ৰ পৰা খেদা খায় GSP আজিৰ দিনত এটা বিগ জিৰ' আমি দেখিবলৈ পাইছোঁ যোৱাকালি আজি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছেই যি এজন পাৰিষদ আছিল MCL আছিল ইএম হ'ল মিত্ৰজোঁটৰ চৰকাৰে আৰু সেই ইএম ঘনশ্যাম দাসো যোৱাকালি আমাৰ ৰাজনৈতিক উপদেষ্টা মুখ্যমন্ত্ৰী জয়ন্ত মল্ল নলবাৰী বিধায়ক তেখেতৰ লগত আলোচনা কৰিবলৈ ইতিমধ্যে BJPত গমন বুলি নিউজত ছ'চিয়েল মিডিয়াত ওলাইছেই গতিকে সেইজনকো ধৰি ৰাখিব নোৱাৰিলে মানুহ ধৰি ৰাখিব নোৱাৰে দল ধৰি ৰাখিব নোৱাৰে আৰু যেতিয়াই যি মন যায় হীৰাখৰণীয়াই তাকেই কৰে গতিকে হীৰাখৰণীয়াৰ ৰাজনীতি শেষ হীৰাখৰণীয়াই ৰান্ধনীক উচতাই জল খোৱা কাম কৰাত বাহিৰে বেলেগ একো কৰিব নোৱাৰে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই তীব্ৰ ভাষাৰে প্ৰমোদ বড়োক টাৰ্গেট কৰি লৈছে কিয় ইমান টাৰ্গেট হৈছে প্ৰমোদ বড়োক ইমানুৱেল মুছাহাৰী ডাঙৰীয়াৰ কথাখিনি আগতে বহুবাৰ ক্লিয়াৰ কৰিছোঁ আৰু আজি সুধিছে যেটা মই কৈছোঁ ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল আৰু টিকেটৰ কাৰণে খুব বলীয়া আছিল যোৱা 16টা বছৰ 6 বছৰ ইএম আছিল BTC চৰকাৰত আৰু 10 বছৰ MLA থাকিল গতিকে MLA ইএমৰ যিটো টেষ্ট জুতি সেইটো মানে এৰিব পৰা নাই জিভাত লাগি গৈছে গতিকে MLA হোৱাৰ বাসনা এটা আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আহিছিল সাৰেণ্ডাৰ কৰিবলৈ যে মোক প্ৰাৰ্থিত্ব লৈ দিব লাগে BJPক কনভিন্স কৰাব লাগে তেখেতেই জানা বুজা মানুহ জনা উচিত আছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া BJPৰ সভাপতি নহয় UPPL হয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নহয় তেখেত BTRৰে চিফ এক্সিকিউটিভ মেম্বাৰ গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওচৰত আহি টিকেট বিচাৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ৰ পৰা টিকেট দিব গতিকে এইখিনি সহায় কৰি দিয়া নাই বুলি অভিযোগ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টে বিভিন্ন ধৰণৰ অভিযোগ তাচ্ছিল্য ভৎসনা কৰি আছে এই কথাখিনি আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ
যে তামোলপুৰৰ ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে ইমানুৱেল মুছাহাৰী ডাঙৰীয়া। ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক বিজেপিও প্ৰত্যাখ্যান কৰিছে। বিজেপিত থাকি ষ্টেট এক্সিকিউটিভ মেম্বাৰ দিয়াৰ পাছতো আজিলৈকে বিজেপিয়ে কথা পতা নাই যে তাৰ ইমানুৱেল মুছাহাৰীৰ মন মানসিকতা কেনেকুৱা ধৰণৰ ইতিমধ্যে অসমৰ ৰাইজে তামোলপুৰৰ ৰাইজে স্পষ্টকৈ বুজি পাইছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টে যিয়ে যি নকওক পাব্লিকে এতিয়া বিশ্বাস নকৰে। এতিয়া ইমানুৱেল মুছাহাৰী ডাঙৰীয়াও এটা বিগ জিৰ' হ'বলৈ গৈ আছে। গণেশ কছাৰী ডাঙৰীয়াৰ কথাটো হ'ল চাওক, গণেশ কছাৰী দুবাৰৰ ইয়াং শুক্লা চাৰ্ফা সমষ্টিৰ পৰা BTRত গৈ পেলাই ইয়াম হৈছে BTCত। এতিয়া যিহেতু BTCত BPFৰ প্ৰাসংগিকতাটো নোহোৱা হৈ গ'ল। BPFে আজি চাওক তামোলপুৰত প্ৰাৰ্থিত্ব দিবলৈ সাহস কৰা নাই। গণেশ কছাৰীয়ে BPFৰ প্ৰাৰ্থিত্ব বিচাৰিছিল বুলি আমি শুনিছোঁ, কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই গুৰুত্ব নিদিলে। গুৰুত্ব নিদিয়াৰ কাৰণটো হ'ল তামোলপুৰত BPFৰ লিডাৰ কৰ্মী নাহি, দিব পৰা নাই, দিব বিশ্বাস কৰা নাই। গতিকে গণেশ কছাৰী ডাঙৰীয়া এইটো BPFত আছিল, BPFৰ চৰকাৰৰ ইয়াম আছিল। গতিকে যিহেতু হাগ্ৰামা মহিলাৰী ইয়াত BPFৰ প্ৰাৰ্থিত্ব দিয়া নাই, তেখেতে ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। এতিয়ালৈকে কাকো কোনো ব্যক্তিকেই কোনো চৰকাৰকেই তাচ্ছিল্য কৰা আমি শুনিবলৈ পোৱা নাই। যিখিনি ৰাজনৈতিক লিডাৰৰ যিখিনি সম্ভৱ, ৰাজনৈতিক দল হিচাপে যিখিনি ক'বলৈ সম্ভৱ সেইখিনি কৈছে, একেবাৰে নোকোৱাকৈ থকা নাই। কিন্তু গণেশ কছাৰী ডাঙৰীয়া BPFে যিহেতু প্ৰাৰ্থিত্ব দিয়া নাই, গতিকে ইণ্ডিপেণ্ডেণ্ট হিচাপে ইয়াত প্ৰক্ষেপ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। কি ক'লে? আমাৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত। অকল আমাৰ প্ৰাৰ্থী জয়েই নহয়, এই যে অসমত উপ নিৰ্বাচন 5টা সমষ্টিত চলি আছে, এই 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোট তামোলপুৰৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে পাব। ইয়াত কোৱাৰ বহুত কথা আছে। BTCত এতিয়া স্থায়ী শান্তি এটা উপস্থাপন হৈছে। BTCত BTR হোৱাৰ পিছত, চুক্তি হোৱাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আহিছে। তাৰে ভিতৰত আটাইতকৈ ডাঙৰ অনুষ্ঠান মেডিকেল কলেজ, ভেটেনাৰী কলেজ, কেঞ্চাৰ হস্পিটেলৰ দৰে ডাঙৰ ডাঙৰ ইনষ্টিটিউট তামোলপুৰত স্থাপন হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো ডাঙৰীয়া তামোলপুৰৰ চিফ। তামোলপুৰত যথেষ্টখিনি ৰাস্তা ঘাটৰ পৰা আদি কৰি যোৱা 15টা বছৰত হাগ্ৰামা মহিলাৰী যিখিনি কৰা নাছিল, সেইখিনি প্ৰমোদ বড়ো ডাঙৰীয়া 8-9 মাহত কৰি দেখুৱাইছে। গতিকে মানুহৰ এটা বিশ্বাস আহিছে, আস্থা আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতি মানুহৰ যিটো ধাৰণা আছিল, মানুহৰ যিটো ভয় শংকা আছিল যে প্ৰমোদ বড়ো আহিলে মানুহক ইয়াৰ পৰা খেদিব, প্ৰমোদ বড়ো ডাঙৰীয়া আহিলে হাগ্ৰামাতটো আৰু ডেঞ্জাৰাছ হ'ব, গতিকে এই যিটো ধাৰণা আছিল সেই সময়ত, সেইটো মানুহৰ চেঞ্জ হৈছে, সলনি হৈছে। সেইকাৰণে জাউৰি আজি BPF ইয়াত জিৰ' হৈ গ'ল। ইয়াত কংগ্ৰেছ বোলা কোনো ছাপৰ্টাৰ ইয়াত নাই। GSP কেণ্ডিডেট হীৰা শৰণীয়াৰ ঘৰ ইয়াত, কিন্তু ইয়াত GSPত মানুহ নাই। অবৰৰ যিটো চেণ্টিমেণ্ট আছিল সেইটো একেবাৰে নাইকিয়া হৈ গ'ল। গতিকে মানুহ এতিয়া ডেভেলপমেণ্টৰ ফালে ধাৱবান হৈছে। দিল্লী দিছপুৰত যাৰ চৰকাৰ আছে মানুহে তাৰ লগতে থাকিব। ইয়াত জাতিভেদ প্ৰথাটো নোহোৱা হৈ গ'ল। মানুহে এজনে আনজনক বিশ্বাস কৰিব পৰা এটা পৰিৱেশ সৃষ্টি হ'ল। নতুনকৈ তামোলপুৰ জিলা ঘোষণা হ'ল। তামোলপুৰৰ আশে পাশে যিখিনি তামোলপুৰৰ পৰা যিখিনি কমিউনিকেশ্যন ৰাস্তাবিলাক আছিল, নদীত 2 চাইডে ব্ৰিজ নাছিল। তামোলপুৰৰ পৰা গড়েশ্বৰলৈ যাব পৰা নদীত ব্ৰিজ নাছিল। মচলপুৰত যাব পৰা 2টাকৈ ৰাস্তা আছিল, 2টাত নদীত ব্ৰিজ নাছিল। যোৱা বিধানসভা নিৰ্বাচনৰ আগত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি নিজেই ফিটা কাটি গ'ল। গতিকে তামোলপুৰত এটা সুন্দৰ উন্নয়নৰ পোহৰ বিয়পি পৰিছে। গতিকে মানুহৰ বিশ্বাস আৰু আস্থা আহিছে। সেইকাৰণে আমি অনুভৱ কৰিছোঁ অসমৰ উপ নিৰ্বাচনৰ 5টা সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোট আমি তামোলপুৰে দি পেলাই মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা উপহাৰ হিচাপে দিব বিচাৰিছোঁ। ৰাইজেই দিব। আমি অনুভৱ কৰিছোঁ 2,15,000 ভোট ইয়াত আছে। ইয়াত ষ্ট্ৰং বিৰোধী নাই। ইণ্ডিপেণ্ডেণ্ট ইতিমধ্যে 3জনেই নমিনেশ্যন উঠাই ল'ব বুলি আমি শুনিছোঁ। ইতিমধ্যে ফাইনেলো হৈছে। গতিকে ইয়াত ভোটৰ যিটো পেটাৰ্ণ আমি চাই পেলাই অনুভৱ কৰিছোঁ প্ৰায় 1 লাখৰ ওপৰত গৈ 1,30,35 মানলৈকে আমি যাব পাৰিম। যিহেতু আপুনি কৈছে তামোলপুৰ সমষ্টিত উন্নয়ন হৈ আছে, কংগ্ৰেছৰ এটা বিধায়ক কেণ্ডিডেট তেখেতে কৈছে কাউলীত এতিয়ালৈকে ডাক্তৰ নাই বুলি কৈ আছে। এই বিষয়ে আপুনি কাউলীত ডক্টৰ নাই বুলি যিটো অভিযোগ কৰিছে, তেনেকুৱা ডক্টৰ নোহোৱা জেগা বহুত আছে। কাউলীত মেডিকেলেই নাই। এখন চাব চেণ্টাৰ আছে, চাব চেণ্টাৰ মেডিকেলত এতিয়ালৈকে ডক্টৰ দিব পৰা পৰিৱেশ নাই। আৰু যিজন ব্যক্তিয়ে এই অভিযোগটো আনিছে ভাস্কৰ দাহাল কংগ্ৰেছৰ প্ৰাৰ্থী,
তেখেতৰ এই তামোলপুৰৰ লগত একো সম্পৰ্ক নাই। যোৱা 15টা বছৰ তামোলপুৰত আমি দেখিবলৈ পোৱা নাই, ইয়াৰ বাসিন্দাই নহয়। তামোলপুৰত কি উন্নয়ন হৈছে, ক'ত কি অভাৱ আছে, তেওঁ কেনেকৈ জানিব? আজি ইলেকশ্যন খেলিব আহিছে কাৰণে কাৰোবাৰ মুখত শুনি দুই এটা অভিযোগ তেনেকৈ উত্থাপন কৰিছে। তেখেত বিজনেছ ঘৰ, দীৰ্ঘদিন ধৰি তেখেত গুৱাহাটীৰ বাসিন্দা। আজি কংগ্ৰেছে ইয়াত স্থায়ী মানুহ এজনক দিলে আমাৰ আপত্তি কৰিবলগীয়া নাছিল, বাহিৰৰ পৰা মানুহ এজন আনি ইয়াত দিছেই, নামমাত্ৰ দিছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে ডক্টৰ হ'ব, ডক্টৰটো আৰু আমি BTR এইটো সৃষ্টি কৰিব পৰা হোৱা নাই। ইয়াত ডক্টৰৰ অভাৱ অকল কাউলিতেই নহয়, তামোলপুৰ অসমৰ বিভিন্ন জেগাত আছে, সেইটো ক্ৰমান্বয়ে আহিব। মেডিকেল কলেজ ইয়াত হ'ব, ইয়াত ডক্টৰ উৎপন্ন হ'ব, অট'মেটিকলি যেতিয়া ডক্টৰৰ উৎপন্ন বেছিকৈ হ'ব, অট'মেটিকলি আশে পাশে থকা যিখিনি চাব চেণ্টাৰ CHC PHC সকলোতে ডক্টৰ নিয়োগ হ'ব। বিশেষকৈ বিভিন্ন মানুহৰ বেমাৰ হ'লে ডক্টৰৰ প্ৰয়োজন হয়, বিশেষকৈ ডক্টৰ প্ৰব্লেম লগা হয়, এইটো আপোনালোকৰ BTR চৰকাৰে এতিয়ালৈকে কি পদক্ষেপ লোৱা নাই? এইটো ইতিমধ্যে আমাৰ BTR চৰকাৰৰ ইচ্ছিত এইটো উত্থাপন হৈছে, আলোচনা হৈছে আৰু সিদ্ধান্ত হৈছে। ইয়াত শিক্ষানুষ্ঠান, মেডিকেল, শিক্ষা, স্বাস্থ্য আৰু এই ৰাস্তা ঘাট, এই তিনিটা বিষয়ত অধিক গুৰুত্ব দিয়া হৈছে। গতিকে সকলো BTR অঞ্চল উন্নয়ন হ'ব, এইটো ইচ্ছিত ইতিমধ্যে পাছ কৰা হৈছে। আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে স্বাস্থ্য আৰু শিক্ষা খণ্ডতে। গতিকে ইয়াত যিখিনি মেডিকেলত ডক্টৰ নাই, চাব চেণ্টাৰত ডক্টৰ নাই, মেডিচিনৰ অভাৱ হৈ আছে, এইবিলাক খুব সোনকালে নিৰ্মূল হ'ব।